ৰচোন মক্কেল এটা নমা যেন পাইছো কাষ্টামাই হয় গৌ ঠগন দিব লাগিব আজি এইটো বাহিৰৰ কাষ্টমাৰ বুজ আহিছে আহিছে ৰবচোন ৰব কিবা লাগিছিল নেকি কোৱাইটো কিবা লাগিছিল মানে লাগিছিল ৰবা কি বস্তু লাগে দাইদে আমাৰ চব তাজা তাজা আছে দাইদে লৈ লওক দাইদে তাজা তাজা বস্তু এইখন দোকানত দাইদে চব ভাল ভাল বস্তু আছে আমাৰ তাতে আলু আছে পিয়াজ আছে মিঠাতেল আছে চেনি আছে কাটা বিস্কুট আছে লালিপপ আছে আহিব কোৱাইটো এইখন কি দোকান এখন দেখোন শুরু হয়েছি ক'ত খতম হয়েছি ক'ত ধরবাই নরি এতে কি আছে এই পারা বাখানত বহুত জেন্টেলমেন দাইদে আপনি চিন্তা করবে নালাগে আপনি কওকচোন আপনাক কি লাগে আমাৰ তাতে চব বস্তু পোৱা যায় কি আছে ইয়াতে নিংনি খাওয়া বিস্কুট গিতে লেফালে বহি আছা নিগুনে খোৱা নাই নহয় চিকাহে খাইছিলে হাৰামৰ নেগুৰ নহয় চিকাহে খাব বিচাৰিছিলে কৈটো আছে চিপ আছে কুকুই আছে লাগিব নেকি কল্ড ড্ৰিংকস আছে কি বস্তু কল্ড ড্ৰিংকসও নাজনা ও দমকলৰ কথা উঠি নেকি দমকল নাই নহয় কৈটো আমাৰ ইয়াতে দমকল নাই আপুনি বেলেগ দোকানত গৈছে দোকানী হবা আছে হা কল্ড ড্ৰিংকসও নাজনা হেৰি কৰ এক ক্লাছিক মেন্টেল এটা লৈ আজা মেণ্টেল কি কল ক্লাছিক মেন্টেল ও জেন্টেলমেন দাদা আপনি একো বুঝি পোৱা নাই আপনি কিবা খোজে একবাৰ মেন্টেল খোজে কিবা মই কি তোৰ আলু পিয়াজ আৰু পচা বিস্কুট গিটা কিনিবৰ কাৰণে ৰখছো ইয়াতে হা তহঁতে মোক কি বুলি ভাবছা হা মই এনেকুৱা ফুটপাথত বস্তু কিনা মানুহ নহয় গম পাইছা নাই মই শ্বপিং কৰিব লগা হলে লিষ্ট বনাই লওঁ শ্বপিং মলে মলে শ্বপিং কৰো গম পাইছা একচুৱেলি মই গুৱাহাটী পৰা আহোঁতে বস্তুটো পাহৰি গলো আনিব সেইকাৰণে ভাবিলো দোকানখন দেখিবলৈ এটা নামলো কিবা পাম বুলি বস্তুটো নাই দোকানতে একচুৱেলি কি জানা মই বাহিৰত বজাৰ কৰো গম পাইছা নাই বাহিৰত বজাৰ কৰে তাকেনো উঠনিবা কোৱা নাই কিয় ৰ'ব আমি বস্তুখিনি বাহিৰলৈকে উলিয়াই দিম এই পাগল হৈছে নেকি কি কৰি আছা মই এই বাহিৰৰ কথা কোৱা নাই মই যেনেকৈ কৈছো তেনেকৈ আমেৰিকা লণ্ডন নিউয়ৰ্ক জাপান এইবোৰৰ কথা কৈছো শুনিছা নাই মই তাতে এই বজাৰ কৰো আৰু শুন মই একচুৱেলি দুখীয়া দোকান বুলি ইয়াতে ৰখিছিলো 2-4 পইচা দি যাওঁ কিন্তু তোৰতো মালে নাই আকৌ কি আছে কাটা বিস্কুট ইতিয়ালৈ ফেলে বহি আছা হে তাতে কৈ আছে ডাঙৰ ডাঙৰ মানে কি বহুত ডাঙৰ লেকচাৰ মাৰিলি আৰু যে বহুত বস্তু আছে কিবা কিবি তহঁতৰ কপালত নাই হা বাই যাওঁ দে অকমান মাত দিবা নেকি মোক মাতছি ইয়াততো আৰু বেলেগ মানুহ নাই তোমাকে মাতিছো কওকচোন কি হ'ল কেবা মাতছি তোমাৰ নামটো জানিব পাৰিম নেকি মোৰ নাম আকৌ আপোনাক কিয় লাগে নহয় মানে তোমাক কৰবাত দেখা লগ পোৱা যেন লাগিছে ফেচবুকতে পালো নেকি সেইকাৰণে সুধিলো তোমাৰ নাম ইছ এনে ক'বা নাই ভুদে মইতো আপোনাক ক'তো দেখা মনত পৰা নাই নাই দেখিছা তুমি পাহৰিছা কাৰণ মোৰ দৃষ্টিত কাৰোবাক যদি এবাৰ দেখা পাওঁ ন তো মোৰ মেমৰিত লোড হৈ যায় কেতিয়াও নাপাহৰো হয় নেকি ইয়েছ পিছে কওকচোন আপোনাৰ নামটো কি মোৰ নাম সানি মাতে কথা মানুহটো মই একদম ফ্ৰিজৰ পানী মা কসম মোৰ মনটো কিন্তু একদম দামী কিন্তু এটা কথা তুমি ভালকৈ লৈ থোৱা জানি খং উঠিলে কিন্তু মই ডাইৰেক্ট দিওঁ হানি ইমানতে মোৰ পৰিচয় ইতি এতিয়া কোৱাচোন তোমাৰ নামটো কি মোৰ নাম লিলি ঘৰত মৰমতে মাতে পিলি বাহ সুন্দৰ নাম হা ভাল লাগব কিন্তু তোমাৰ লগত মিলি জুলি কি ক'লি ভৱিষ্যতে কেতিয়াবা লগ পালে আপোনাৰ কথা কোৱা হ'ল নে নাই আৰু এটা আছে কি সুধে সোনকালে সোধক মোৰ কিন্তু ৰৈ থাকবা সময় নাই তোমাৰ ঘৰটো ক'ত আছিল ইয়া মোৰ ঘৰত যাবা খুজছা এই বাটত লগ পোৱা চিয়াদিৰ লগত মুখচুপতি মাৰি থাকবা লাজ পোৱা নাই চি কেনে পাগলা চলিয়ে পটাব নলুৱে যা বেটি যা একদিন হলে তোক মই গাৰ্লফ্ৰেণ্ড বনামেই দিছ ইজ মাই চেলেঞ্জ গম পাইছা মনত ৰাখবি